হেল্ল' এভৰিৱান, নিশ্চয় আপোনালোকে সকলোৱে ভালে আছে। যিহেতু ময়ো ভালে আছোঁ। আজি যিহেতু মোৰ ঘৰ এৰিব মানে অলপ দূৰত আছোঁ আৰু যিহেতু এইফালে আমি মানে 3জনীমান থাকোঁ, 7জনীমান থাকোঁ। মানে এইটো আমাৰ ৰুম আৰু এতিয়া মই মানে ঘৰততো ভৰি উঠাই খাব পাৰোঁ। এইফালে দেখিছে ন, মই আলু পিঁয়াজ কাটি মেলি ৰেডি। আজি যিহেতু মাংস খাম আমি। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল, এইফালে ভাত মানে বনাইছিলোঁ, ভাত হৈ গ'ল। আৰু এইফালে তেল চেল দি মেলি যিহেতু মাংস বনাম আজি। যিহেতু ঘৰত থাকিলে মহাৰাণীৰ নিচিনা খাব লাগে আৰু বাহিৰত থাকিলে চাওক খানা বনাই নিজে খাব লাগিব। আৰু যিহেতু মাক থকাখিনি সময়খিনি মানে মজাকৈ যায় আৰু এইফালে মই ভাত চাত বনাই মেলি ৰেডি। আকৌ এইফালে পিঁয়াজ ভাজি আছোঁ মই। এতিয়া আকৌ দেখাই দিছোঁ অলপ দেৰি মানে যিটো এইফালে পিঁয়াজ ভাজি লৈছোঁ, অলপ দেৰি ভাজি মেলি আলুখিনি দি আকৌ এইফালে মাংস চাংস দি মেলি ৰেডি। আৰু যিহেতু মনটো অকণমান বেয়া লাগিছে বাৰু, নিজে বনাই খাবলগীয়া হৈছে যিহেতু কি কৰিব, কাম নকৰিলে কোনে খুৱাব। আৰু এইফালে মাংসখিনি বনাই মেলি ৰেডি আৰু হালধি নিমখ দি মেলি মানে যিহেতু আমি মছলা বেছি নাখাওঁ। আৰু এইফালে বিলাহীখিনি দি অকণমান মানে বিলাহীখিনি দি কিনে অলপ দেৰি হেৰি কৰি কিনে তাৰপিছত পানী অলপ ঢালি অলপ ষ্টিমটো কমাই ঢাকি দিলোঁ। যিহেতু আকৌ এইফালে লগৰকেইজনী আহিলে দেখাম। যিহেতু এইফালে এতিয়া ডিউটিৰ পৰা লগৰকেইজনী আহি গ'ল আৰু যিহেতু টাং 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 কৰি আছে। আৰু এইফালে মই দৰ্জাৰ ফালে চাই লৈছোঁ, যিহেতু গুণ্ডাও আহিব পাৰে, সেইটো কাৰণে আকৌ এইফালে নহয় ডাঙৰ গুণ্ডা আহিছে। আৰু এইফালে মোৰ লগৰকেইজনী যিহেতু আহি গ'ল আৰু এইফালে মানে তেতিয়া কাপোৰ ৰেডি হ'ব আৰু ভাত চাত খাম আমি। যিহেতু আজি মোৰ ভিডিঅ'টো ইমানটোৱে আছিলে। ঠিক আছে গাইজ, আকৌ লগ পাম। বাই বাই, গুড নাইট।